Hello everyone, Assalamualaikum, Namaskar, welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নেক্সট ব্লগলে। আশা কৰিছো সকলো ভালে আছে, মই ভালে আছো আৰু আজি যিহেতু ঈদ ন, তো আমাৰ ফালৰ পৰা সকলোলে ঈদ মুবাৰক থাকিল আৰু এতিয়া পৰা টাইম হৈছে 8:54 আৰু তো ভিডিওটো স্টাৰ্ট কৰিছো, একলৈকে চাই থাকক আৰু হেকত কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটো চাই কেনে পালে। Hello everyone, মই গাছাটো ঈদৰ কাপোৰ পিন্ধিলো আৰু এতিয়া মই দাদি ঘৰলৈ গৈ আছো। ৰাতিপুৱা সোনকালে যোৱা কথাই আছিলে 7টা মান বজাত, কিন্তু যোৱা নহলে, বৰষুণ দি আছিলে ৰাতিপুৱা, সেইকাৰণে যোৱা নহলে, দেৰি হৈ গ'ল। তো এতিয়া গৈ মেলি তাত দেখাম। হেল্ল' এভৰিৱান, মই দাদি ঘৰ আহি পাই গ'লোহি আৰু মোৰ লগত আছে আমাৰ ভনী। হাই। মানে আহি মেলি ডাইৰেক্ট পেহী ঘৰলৈ গ'লো, তাৰপৰা ভনীক লৈ আহিলো। সকলোকে ঈদ মুবাৰক। জাষ্ট আহি সোমাইছোহে আৰু আমাৰ দাদি ঘৰটো দেখাইছো হ'ব। এইটো আমাৰ দাদি ঘৰ আৰু এজনী হাত ধুই আহিছে। আইচক্ৰীম ৰখাম, ৰখা। এইটো আমাৰ দাদি ঘৰ হয়। আমি মানে ইয়াত নাথাকো, ঘৰত আমি নাথাকো, অকল সৰুদাই থাকে। দাদি আৰু দাদু ঢুকালে, সেইকাৰণে আমি ইয়াত নাথাকো। আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ মই। না পাপাহঁত আহিছে, আমু আৰু পাপা আহিছে, কিন্তু মই অহা নাছিলোঁ বহুত দিন। হেল্ল' এভৰিৱান, মই বহুত দেৰি মূৰত আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু মই এতিয়া বৰপা এজনৰ ঘৰলৈ যাম। সৰুদাইক দেখাইছোঁ ৰ'ব, এয়া মোৰ সৰুদাই। এইবাৰ ঈদ মানে মছজিদৰ ওচৰত ঈদৰ গেটখন এইখন এইবাৰ চিম্পুলকৈ দিছে, সেইখন চব। হে গাইজ, মই বৰপাহঁতৰ ঘৰৰ পৰা এই জাষ্ট আহি সোমাইছোঁ আৰু তাত একো ভিডিঅ' শ্বুট কৰা নহ'লে, কাৰণ তাতো বহুত আলহী আছে, সেইকাৰণে মই নাই কৰা। আৰু এতিয়া মই খাবলৈ লৈছোঁ, মায়ে পেনে ভাত ৰেডি কৰিছে, তো দেখাইছোঁ ৰ'ব আজি ভাতত কি কি আছে। এয়া চব, এয়া পোলাও, তাৰপৰা এয়া চিকেন, তাৰপৰা মাংস, এয়াই। তো খাই লওঁ, আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, মই নানীহঁতৰ ঘৰৰ পৰা আহি মেলি এতিয়া অলপ ফুৰিব আহিছোঁ ভনীৰ লগত। এয়া মানে এইপিনে মছজিদৰ মানে পূৰা লাইট লগাইছে, অলপ দেখাইছোঁ ৰ'ব। এয়া চব পূৰা লাইট লগাইছে, এয়া এনেই অকণমান, কিন্তু ভাল লাগিছে। হে গাইজ, আমাৰ ড্ৰেছ চেঞ্জ হ'ল, কাৰণ এতিয়া আমি অকণমান ফুফু যাম, মানে ফুৰিবলৈ যাম। ভনীলে চাওক, আইজনী দুজনীয়ে কাপোৰ চেঞ্জ। টাউনত গৈ কি কৰোঁ দেখাই থাকিম। কলিজা বাবু এইজনী। আৰু গাইজ, এইবোৰ ঈদৰ গেট হয় চব, মানে কিনাৰত এইবোৰ ধুনীয়াকৈ দিছে লাইটিং চাইটিং। বৰষুণো পেলাইছে গাইজ। গাইজ, এইডোখৰ ঢাইলি মছজিদৰ সন্মুখত এই গেটখন ইমান ধুনীয়াকৈ লগাইছে, দেখিছে? এয়া চব, আৰু পূৰা ইয়াত বৰষুণ দি আছে, মানে চিপ চিপকৈ পেলাই আছে আৰু গাইজ, এয়া প্ৰগতি ৰাস্তাটো যে সেইপিনে আছে গেট। আৰু এই বনিয়াৰবাৰী মছজিদটো ইমান ধুনীয়া কৰিছে, দেখিছে? মজা লাগিছে বনিয়াৰবাৰী মছজিদটো। আৰু গাইজ, প্ৰগতি চাৰিআলি পানে আমি আহি আছোঁ, পূৰা বৰষুণ, লাইটিংবোৰ ধৰিব নোৱাৰে, এইপিনে থাকি আহিলে এইবোৰ চব, আৰু দেখাই আছে পূৰা বৰষুণ ইয়াত। সেই গাইজ, আমি প্ৰগতি পানে নগ'লোঁ, কাৰণ বহুত বৰষুণ দি আছে আৰু পূৰা ভিৰ হৈ আছে, সেইকাৰণে আমি কৰ্পূৰৰ পানে আহিলোঁ। তো কৰ্পূৰৰ গেটখন এখন আৰু মছজিদটো আৰু ধুনীয়া কৰিছে। এইটো মছজিদটো চব, এয়া চব মছজিদটো বৰ ধুনীয়া কৰিছে আৰু দৰবাৰ ফিল হয় দেখৰ দেই। এয়া চব, আৰু ঈদ বুলি অকণমান ফূৰ্তি কৰিছে মানুহবোৰে, এয়া চব নাচি আছে বোলে। এয়া চব দেখিছে? কাইলৈ নাম বিচাৰি যাম দেই। আৰু গাইজ, এয়া আমি বাবুপতি ৰাস্তাটো সোমাম। এয়া চব ইমান ধুনীয়া লাইটিং। হে এভৰিৱান, মই মানে বাবুপতি ৰাস্তাটো সোমাবলৈ নহ'লে, সেইপিনে পূৰা ভিৰ হৈ আছে। এতিয়া আমি ৰংঘৰ চাৰিআলিলৈ গৈ আছোঁ। এয়া নৰালি গেট হৈ আছোঁ। এইটো মছজিদটো বৰ ধুনীয়া কৰিছে ন?
টিকেট এইখনো ভালে লাগিছে বেয়া লগা নাই এই আসক এইখন ভাল লাগিছে দে কিন্তু ওয়াও মজা লাগিছে ওয়াও মজা লাগিছে দেই মছজিদটো সিম্পল কৰিছে আমি হাতীখৰ ৰাস্তাত সোমাইছো ইমান ধুনীয়া কৰিছে মজা লাগিছে দেই ওয়াও গুটেখন কৰিছে মানে গুটে লাইনটো নেকি ইমানে মজা লাগিছে এই আসক মজা লাগিছে এই আসক এটো মছজিদটো মজা লাগিছে কিন্তু সঁচাকৈ ইমানে ধুনীয়া হৈ কৰিছে গাইজ এইখন হাতীকোখৰ ঈদগাহ ফিল্ড হয় এই আসক আৰু গাইজ এইটো চক ইমান ধুনীয়া কৰিছে আৰু এইটো এটা মছজিদে হয় আৰু চক গাইজ এয়া আৰু গাইজ এইটো আমাৰ মছজিদ ইমান ধুনীয়া কৰিছে কালাৰখনি চেঞ্জ হৈ গ'ল বৰ ধুনীয়া হৈ আছিলে এয়া এই চব বাৰে বাৰে হেল্ল' এভৰিৱান আজি হৈছে নেক্সট আৰু এতিয়া পুৰা টাইম হৈছে 4:13 পাপাই এপিনে গাড়ী ধুই আছে মই আগত বহি আছোঁ তো ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ যদি মোৰ ভিডিঅ' কোনোবাই নতুন চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম বাই বাই গাইজ